আজি আমাৰ মাজত আছে ইন্দ্ৰেশ্বৰ তেৰণ তেখেতে আমৰি কাৰ্বি নেশ্যনেল কাউন্সিলৰ ফাউণ্ডাৰ হয় ফাউণ্ডাৰ আপুনি সেক্ৰেটাৰী নে প্ৰেচিডেণ্ট সেক্ৰেটাৰী আছিলে আৰু প্ৰেচিডেণ্ট কোন আছিল চিন্তামণি কিলিং আছিলে এখেত আজিকালি এতিয়াতো নাই এই পৃথিৱীত নাই এখেত বৰ্তমান তেওঁ একো নকৰে মাজতে তেওঁ আমৰি কাৰ্বি ডেভেলপমেণ্ট কাউন্সিলৰ চেয়াৰমেন আছিলে গভৰ্ণমেণ্টে ফৰ্ম কৰা চেয়াৰমেন আছিলে কিন্তু এতিয়া সেইটো বেলেগ হাতত আছে হ'বলৈ এতিয়া গভৰ্ণমেণ্ট হৈ আছে আসাম গভৰ্ণমেণ্টে ইম্পৰ্টেঞ্চ দিয়া নাই এইটো আকৌ ৰিভাইভ কৰিবলৈ আৰু আমৰি কাৰ্বিসকলৰ ডেভেলপমেণ্টৰ কাৰণে যিটো দেখিছোঁ যে আমাৰ গভৰ্ণমেণ্টে ইমান চিন্তা নকৰে সেইকাৰণে এখেতসকলে এতিয়া যুঁজি আছে এতিয়া আমি এখেতক সুধিব খোজো বা তাৰ আগতে ক'ব খোজো যে আমাৰ কাৰ্বি আংলং বুলি আজিকালিতো কাৰ্বি আংলং বুলি কয় আগৰ দিনত এইটো কাৰ্বি ৰাজ্য আছিলে এই কাৰ্বি ৰাজ্য 5টা প্ৰভিন্স বিভক্ত কৰা হৈছিল এটা হৈছে ৰংখা তাৰপিছত চিনথং আমৰি আৰু নিলিপলুম্বাজং আৰু লংকুলংটাৰটো আজিকালি নৰ্থ কাছাৰ হিলছ ভিতৰতে আছে আহোমসকলে যেতিয়া আক্ৰমণ কৰি এইফালে লোৱাৰ আসাম ফালে নামনি অসম ফালে আহিলে তেতিয়া এই পাহাৰৰ দাঁতিত কাটি পেলাই এইটো অসম ৰাজ্যৰ ভিতৰত ৰাখিলে এই প্লেইন এৰিয়াটো ভৈয়াম এৰিয়াটো আৰু পাহাৰখিনিটো আমাৰ কাৰ্বি ৰজাৰ হাতত থাকি গ'ল আমৰি কাৰ্বিও এটা প্ৰদেশ এটা আৰু সেইটো কাটি পেলোৱা কাৰণত এডমিনিষ্ট্ৰেশ্যনত মানে প্ৰশাসনত আমাৰ একো যোগাযোগ কৰিবলৈ কথা নহ'ল তেতিয়া কাৰণ সেইফালে ইণ্ডিপেণ্ডেণ্ট স্বাধীন কাৰ্বি ৰাজ্য কাৰ্বি ৰজাহে চলাই আছিল আৰু এইফালে আহোম আৰু তেওঁলোকৰ কি আছিলে ইয়াত দেশ ডুমৰা ৰজাই চলাইছিলে সেইকাৰণে ভাগ হৈ গ'ল এতিয়া আমাৰ মাজত অহা যোৱা তেনেকুৱা নোহোৱা হৈ গ'ল সেইকাৰণে ভাষাও অলপমান বেলেগ আজিকালি এতিয়া আহোম ৰজা এই নামনি অসম এৰিয়া অকুপাই কৰি তেওঁলোকে আসাম বুলি কৈ দিলে আসাম মানে মাৰ্চি লেণ্ড ইংৰাজীত ক'লে মাৰ্চি লেণ্ড তাৰমানে পানী আছে আৰু কিবা কিবি তৰা চৰা বহুত আছে এনেকুৱা ধৰণৰ এৰিয়া বুলি ক'লে মাৰ্চি লেণ্ড এতিয়া পাহাৰ নহয় মাটি তেনেকৈ দেখা নাপায় পানীৰে ভৰ্তি সেইটো বুলি টাই অসমসকলৰ ভাষাৰে কৈছিল আৰু এই গোটেই এৰিয়া আমাৰ কাৰ্বি এৰিয়াও মানে অকল কাৰ্বি নহয় বড়ো কাৰ্বি গাৰো খাচী এইবিলাক আছিলে তিৱা ৰাভা তেওঁলোকৰ ৰাজ্যটো মানে আসাম বুলি কৈ দিলে সেইটো কোৱাৰ পাছত যেতিয়া ব্ৰিটিছসকলে আহিলে এই আসাম বুলি তেওঁলোকে আসাম বুলিতো লিখিব নাজানি আসাম বুলি কৈ দিলে সেইকাৰণে এতিয়া আমাৰ আসাম হৈ গ'ল আগৰ দিনত আমাৰ কাৰ্বি ৰাজ্য আপ টু কেপাণ্ডাম আডু বুলি আছে আজিকালিতো পাণ্ডু বুলি কয় ব্ৰহ্মপুত্ৰৰ নদীৰ লগতে পাৰতে আৰু সেইফালে কি বুলি কয় ৰাণী নহয় জানো ৰাণীলৈকে আমাৰ ৰাজ্য আছিলে আৰু সেইফালে ৰাণীৰ পৰা সেইফালেতো খাচী ৰাজ্য আছিলে আৰু কামাখ্যাতো আমি কাৰ্বি আৰু খাচীসকলে একেলগে তাত চেক্ৰিফাইচ পূজা কৰি থাকিছিলে এতিয়া এনেকুৱা চিটুৱেশ্যনত আমাৰ অস্তিত্বটো নাইকিয়া কৰি থৈ দিলে আমাৰ নিজৰো ভুল আছে
কাৰণ তাৰ মাজতে এই অসম ৰজাসকলে অকুপাই কৰাৰ পাছত শংকৰদেৱ আৰু মাধৱদেৱসকলে আহি পেলাই আমাৰ কাৰ্বি, গাৰো, ডিমাচা, বড়ো, তিৱা, ৰাভা এই সকলোকে কি কয় ধৰ্মান্তকৰণ কৰা নহয় জানো, ধৰ্মান্তকৰণ কৰি থাকোঁতে তেওঁলোকৰ আমাৰ কাৰ্বিসকলে আমাৰ নিজৰ অস্তিত্বটো নাইকিয়া হৈ গ'ল। আমাৰ উপাধিটো লিখাটো বন্ধ কৰিলে, বৰা, শইকীয়া, হাজৰিকা সেইবিলাকে লিখিলে, সেইকাৰণে আমাৰ অস্তিত্বটো নাইকিয়া হৈ গ'ল। এতিয়া আগত কাৰ্বি আছিলে, এতিয়া পিছত বেলেগ জাতি বুলি তেওঁলোকে নিজকে স্বীকাৰ কৰিলে, এনেকুৱা অৱস্থা। এতিয়া এইটো অৱস্থালৈ হৈ পেলাই আমাৰ কাৰ্বিসকলৰ অস্তিত্বটো নাইকিয়া, লগতে আমাৰ দুখীয়াও বহুত হৈ গ'ল, বেকৱাৰ্ড বেছি হৈ গ'ল, বহুত বেকৱাৰ্ড হৈছে। এইটো ভাবিবলগীয়া কথা। গুৱাহাটী মহানগৰত থাকি বা গুৱাহাটী ইমান ব্ৰিটিছসকলৰ সময়তো ইয়াতে এডমিনিষ্ট্ৰেশ্যন এটা চেণ্টাৰ, তথাপি আমাৰ কাৰ্বিসকলে ইয়াত থকা সকলো বহুত বেকৱাৰ্ড হৈ গ'ল। এতিয়া এইটো চিটুৱেশ্যনত এতিয়া আমৰি কাৰ্বি নেশ্যনেল কাউন্সিলসকলে আপোনালোকে মই যিটো ক'লোঁ তাৰ ওপৰতো আপুনি যদি কিবা শুধৰণি কৰিব খোজে এইটো কৰিব পাৰে। আৰু লগতে এই আমৰি কাৰ্বিসকলে আমৰি কাৰ্বি নেশ্যনেল কাউন্সিলটো কিয় বনালে আৰু আপোনালোকৰ উদ্দেশ্যটো কি আৰু আপোনালোকৰ কি খোজ লৈছে আপোনাৰ কাৰ্বিসকলক, আমৰি কাৰ্বিসকলৰ অস্তিত্বটো আকৌ ৰিভাইভ কৰিবলৈ কি আপোনালোকে ষ্টেপ লৈছে? বিগিনিঙতে মই অলপ হিষ্ট্ৰী বেকগ্ৰাউণ্ড ক'ব লাগিব যে কাৰ্বিসকল যেতিয়া ডিমাপুৰত কাৰ্বি ৰজা আৰু যিটো ডিমাচা ৰজা যি যুদ্ধ হৈছিলে, সেই সময়ত ডিমাপুৰত আমাৰ আমৰি কাৰ্বিসকলে যুঁজাৰু আছিলে, মানে আৰ্মি আছিলে, চলজাৰ আছিলে। সেই যুদ্ধত হাৰি তেওঁলোকে বেগ হৈ আহিলে। বেগ হৈ আহি প্ৰথমতে তেওঁলোকে লামডিং পালে, তাতে মানে লাম্প ডিঙ পৰা লামডিং হ'ল। লামডিং পৰা আহি যেতিয়া এখন ৰিভাৰ পালে, কলৈ যাব, কলং এইটো কাৰ্বিভাষাত, এই কলং ৰিভাৰ আছে। তাৰপৰা পাৰ হৈ যেতিয়া আমি যেতিয়া খাচী এৰিয়া পালোঁ, তেতিয়া আমাৰ চেল্টাৰ কাৰণে আমি খাচী ৰজাৰ লগত চুক্তি কৰিলোঁ। তেতিয়া খাচী ৰজাবিলাকে দেখা পালে যে এইবিলাক ৱাৰিয়ৰ হয়, যুঁজাৰু হয়, ক'ৰ পৰা আহিছে। এতিয়া খাচীয়াবিলাকৰ তেতিয়া গোটেই যিটো এতিয়া গুৱাহাটী এৰিয়া আপটো মানে আপুনি যি কয় পাণ্ডু কোৱা যে কেপানধাম, পাণ্ডু, ৰাণী, এই গোটেই এৰিয়াটো খাচী। আৰু যিটো কামাখ্যা টেম্পল আছিলে, সেইটো কামাখ্যা নাছিলে, কামাখ্যা খাচীৰ টেম্পল আছিলে। সেই টেম্পল আৰু সেই বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ হিচাপে আমাৰ আমৰি কাৰ্বিবিলাকক বহি কৰি দিলে। আৰু তেতিয়া অন ব্ৰাদাৰহুড গুড ফেইথত আমাৰ আমৰি কাৰ্বিক অট'নমাছ কিংডম দিলে। আমৰি দেশডুমৰা কিং দেশডুমৰাক আমাক খাচীয়া ৰজাই খাইম CM দেশডুমৰাত অট'নমাছ ষ্টেট দিলে। আৰু সেইটো আণ্ডাৰ খাচী তাৰমানে আণ্ডাৰ কণ্ট্ৰল, মানে টেক্স পেয়াৰ কিংডম হিচাপে থাকিলে। আৰু সেইটোৱে দেশডুমৰা। আৰু দেশডুমৰাৰ 9খন পিটি ষ্টেট আছিলে, সৰু ৰাজ্য আছিলে। তাৰ ভিতৰত কোৱাঞ্চি গুৱাহাটীখন এখন ৰাজ্য, গুৱাহাটীখন ডাঙৰ ৰাজ্য আছিলে, 9টা ৰাজ্য আছিলে। এইটা তাৰ গোটেই নামবিলাক এতিয়া মই নকওঁ, কিন্তু গুৱাহাটীটো বিগেষ্ট কিংডম আছিলে। এইটো গুৱাহাটীটো আমাৰ কোৱাঞ্চি আৰং কয়। কোৱাঞ্চি আৰং মানে আমাৰ কাৰ্বিভাষাত কৈয়েটো তামোল কয়। তামোল খুব বেছি হৈছিলে, এই তামোল বেছি হোৱাৰ কাৰণে কোৱাঞ্চি আৰং, কোৱাঞ্চি কিংডম, কোৱাঞ্চি মানে আৰাত আছিলে। এই কোৱাঞ্চিৰ পৰাহে গুৱাহাটী কৈছে অসমবিলাকে, কিন্তু এইটো কোৱাঞ্চি আৰং হয়। এতিয়া আমাৰ এই ডিমৰীয়া ৰজাই যেতিয়া ৰুল কৰি থাকোঁ, তেতিয়া লাচিত বৰফুকনে ইফালে যুদ্ধ কৰি আহি, মই জনাত, হিষ্ট্ৰী জনাত, তেওঁলোকে কিন্তু ব্ৰহ্মপুত্ৰ পাৰ হ'ব নোৱাৰে। তেওঁ নৰ্থ গুৱাহাটীতে তেওঁ চাউনি পাতিলে। যিটো শৰাইঘাট যুদ্ধ কৰিছিলে, তেতিয়াহে ইপাৰহে হৈ আহিছে। তেতিয়া তেওঁ মানে নৰ্থ গুৱাহাটীতে আছিলে। তাৰপিছত তেতিয়া যে মোগলৰ লগত যুদ্ধ কৰিবৰ কাৰণে সময়তে তেওঁ তাতে চাউনি কৰিলে। তেতিয়া গম পালে যে যিটো গুৱাহাটী কোৱাঞ্চি আৰংটো আছে, এটা কোনোবা বেলেগ ৰজা আণ্ডাৰত আছে, ডুমৰীয়া ৰজা। তেতিয়া ডুমৰীয়া ৰজাক যেতিয়া হেৰি কৰিলে, তেতিয়া তুমি ৰজা হয় না নহয়, তেতিয়া
লাচিত বৰফুকনে মই এইটো ৰজা হয় এইটো গোটেই মোৰ কিংডম হয় গতিকে আপুনি আহিব নোৱাৰে তেতিয়া লাচিত বৰফুকনটো বিশ্বাস কৰা নাই তুমি ৰজা কি প্ৰমাণ দিব পাৰে তুমি কি প্ৰমাণ লাগে কোৱা তেতিয়া লাচিত বৰফুকনে এটা শিলৰ মানে ছাগলী এটা আনি দিলে আৰু ক'লে তুমি যদি ৰজা আছা এইটো কাটিব লাগিব তেতিয়া আমাৰ ডিময় ৰজাই এটা আমাৰ নখ বুলি কয় সংনখ নখ বুলি কয় নখ আনি কাটিছে এই নখটো ভাঙিছে আৰু এইটো ছাগলীও কাটিছে এতিয়াও ভাঙা নখটো হ'লে ক'ৰ ফটো আছে মই চিন দেখাব পাৰিব এইটোৰ হিষ্ট্ৰী গতিকে আহোমে আমি ইনভেট কৰিব নোৱাৰিলে কিন্তু আহোমে যেতিয়া দেখা পালে যে তেতিয়া আমি ইয়াৰ লগত মানে ট্ৰিটি কৰিলে বন্ধুত্ব কৰি তেতিয়া ডিময় ৰজাৰ পৰা সহায় ল'লে তেতিয়া ডিময় ৰজাই বোলে 1000 horses 2000 elephant দি সহায় কৰিছিল এইটো মানে লাচিত বৰফুকন সহায় কৰি মোগলৰ যুদ্ধ কৰাটো এটা হিষ্ট্ৰীটো আছে এতিয়া লাষ্টত এই হিষ্ট্ৰীটো যেতিয়া থাকি গ'লে এতিয়া আমাৰ গুৱাহাটীত যেতিয়া ব্ৰিটিছবিলাক আহিলে ব্ৰিটিছ অহাৰ পিছত তেতিয়া আমাৰ কোনো মানে ব্ৰিটিছৰ লগত ফাইট কৰিব নোৱাৰিলে তেতিয়া আমাৰ যিটো কোৱাংচী আৰং যিটো গুৱাহাটীৰ ৰজাটো তেতিয়া মানে ইয়াৰ পৰা পলাই গৈ বৰ্ণিহাটৰ মৰকদলা বুলি কয় মৰকদলাতে তেওঁ থাকিলে গৈ এতিয়া সেই ৰজাটো এতিয়া বংশধৰ তাতে আছে কোনে থাকিলে মৰকদলাত তাৰমানে কোৱাংচীৰ আছে তাৰমানে গুৱাহাটীৰ ৰজাটো মৰকদলাত বৰ্ণিহাটে থাকিলে আৰু মৰকদলা কোৱাটো এটা মিনিং আছে তেতিয়া দোলাত কঢ়িয়াই লৈ গৈছিলে তেতিয়া মানে ব্ৰিটিছৰ পৰা পলাই যাওঁতে দোলাখন ভাঙিলে আৰু ৰজাটো তেতিয়া তাতে মানে বেমাৰ হৈ মৰিলে সেইকাৰণে মৰকদলা ৰজাটোৱে দলাতে মৰিলে কাৰণে মৰকদলা নামটো ৰাখি দিলে আৰু সেই তাতে তাৰ বংশধৰ আছে এতিয়াও তেওঁলোকে আমাৰ লগত কোৱাংচী আৰং হিচাপে ৰজা হিচাপে হেৰি কৰে আমি জনাত আপ টু 1963 গোটেই গুৱাহাটীটো আমিৰি কাৰ্বি 63% আছিলে 63% আমাৰ আমিৰি কাৰ্বি আছিলে কিন্তু যেতিয়া কেপিটেল নামি আহিলে তেতিয়া আমাৰ বিলাকক ইভেক্ট কৰি কেনে 63 গে 31 বুলি কৈছে 1961 লৈ 63% আমাৰ আমিৰি কাৰ্বি আছিলে আৰু এতিয়া মই যেতিয়া আমাৰ মিটিং হৈছে তেতিয়া অলপতে মিটিং হৈছিলে আমাৰ কামৰূপত তেতিয়া কামৰূপৰ তেতিয়া ডিচি আছিলে বিশ্বজিৎ পেগু ৰিচেণ্টলি আছে তেওঁ ফটোতে কৈছে যে হয় ছাৰ এইটো মই জানো আমাৰ ৰেকৰ্ডত আছে যে 1961 আমেৰিকা ভিতৰত 63% থকাটো তেওঁ মানে প্ৰুফ পাইছে গতিকে এইটো আমাৰ আমি যিটো আমাৰ ৰজা আমাৰ যিটো দেশ এইটো এটা ৰক্ষা কৰিবৰ কাৰণে কোনো পলিটিকেল ফ'ৰ্চ নাই আৰু যিবিলাক কাৰ্বি আছে তেওঁ পলিটিকেলি মানে কনচিয়াছ নহয় সেইকাৰণে আমি আমিৰি কাৰ্বি নেশ্যনেল কাউন্সিল ফৰ্ম কৰিবলগীয়া হ'ল আৰু এতিয়া আমিৰি কাৰ্বি ওপৰত কিছুমান কণ্ট্ৰভাৰ্চি কৰে কিয় আমিৰি কাৰ্বি হ'ল এতিয়া কথাটো হ'ল আমি প্ৰথমতে কাৰ্বি কনভেনশ্যন হিচাপে কৰিছিলোঁ কিন্তু যেতিয়া আমি দিল্লীত গ'লোঁ তেতিয়া দিল্লী ক'লে যে কাৰ্বি অলৰেডি গিভেন কাৰ্বি আণ্ডাৰ 6 শিডিউল আৰু কাৰ্বি আংলং কাৰ্বি হলিডেজ সেকেন্ড কাৰ্বি মানে শিডিউল ট্ৰাইব দিয়া হৈ গ'ল অলৰেডি 1950 কাৰ্বি হিচাপে কিন্তু আকৌ সেকেন্ড টাইম কাৰ্বি হিচাপে শিডিউল কৰিব নোৱাৰে because of 6 schedule area restriction there so when the area restriction is just 6 schedule area not area restriction karone ete karbi hisabe dibo নোৱাৰে কাৰণ কাৰ্বি within 6 schedule area non schedule area same status হ'ব নোৱাৰে তেতিয়া মই what is a way তেতিয়া ক'লে যে like bodus kosari they have sunal kosari thangal kosari mes kosari do you have claim yes we are karbi are divided 3 major section amri sinthom romha and we are majority or Amri from Amri block and block 2 continuously here to from the Khasi state to here Kamrup up to Kepandam Pandu or Amri Karbi then you can track the National Amri Karbi National Council was formed gotike ite ei National Council Amri Karbi ita fight koisu amar political right and according to article 342 Amri Karbi is due to constitutional right to get ST hill status কাৰণ এইটো কাৰণে আমাৰ ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া এক্সেপ্ট কৰিছে এইটো মানে প্ৰচেছ হৈছে কিন্তু অসম গভৰ্ণমেণ্টে আমাৰ প্ৰচেছটো তাৰমানে ডিলে কৰি আছে তেওঁলোকে মানে ষ্টপ কৰি আছে সেইকাৰণে আমি এইটো কনষ্টিটিউশ্যন ৰাইট যিটো আৰ্টিকল 342 এইটো ইমপ্লিমেণ্টেশ্যন হোৱা নাই এইটো আমি আমেৰিকা নেশ্যন ডিমাণ্ড কৰোঁ আৰু এইটো হোৱাৰ লগে লগে আমেৰিকা অট'নমাছ কাউন্সিল অট'নমাছ ডিষ্ট্ৰিক্ট আমৰিলংৰি আমি দাবী কৰোঁ কাৰণ আমৰিলংৰি আমি জনাত একদম ফ্ৰম নগাঁৱৰ সাইবু গাঁৱৰ পৰা আপ টু যিটো আমাৰ এইটো আমাৰ নগাঁও আহি যে এইটো আমাৰ জাগিৰতা নেলি ইফালে আছে আৰু এইখন যে আমচৈ এই আমচৈ চব আমৰি
এইবিলাক সব আমি তাতে আমি ৰেজিষ্ট্ৰেশ্যন আমি সব পাইছে এই গোটেই আমি এৰিয়াটো আমি আমৰি লং হিচাপে আমৰি অট'নমাছ ডিষ্ট্ৰিক্ট আমি দাবী কৰিছে আমাৰ আমৰি কাৰ্বি আংলং বৰ্তমান কাৰ্বি আংলং তাৰ ভিতৰতো আমৰি কনষ্টিটুৱেঞ্চি আৰু আমৰি ডেভেলপমেণ্ট ব্লকো আছে এইটো বোধ হয় বীৰসিংকি ফালৰ পৰা আৰম্ভ কৰি ইয়াত এই কি বুলি কয় এইটো নেলি ওচৰলৈকে এইটো আমৰি কনষ্টিটুৱেঞ্চি হয় এতিয়াও এতিয়া মই এইখিনিতে এটা কথা দিব বিচাৰিছোঁ আমাৰ সকল প্লেন কাৰ্বি বুলি কয় নিজকে প্লেন কাৰ্বি হিচাপে কোনো নাই প্লেন কাৰ্বিবিলাকে কি কয় যে আমৰি মানে খ্ৰীষ্টান বুলি কয় কিন্তু আমিতো খ্ৰীষ্টান হ'ল 1983 কিন্তু হিষ্ট্ৰী চেজ আমৰি কাৰ্বি চিন্থম ৰহাং আৰু কাৰ্বি আংলঙত যদি তেওঁলোকে যদি কাৰ্বি হয় তেতিয়া চেৰ হংথম আমৰি চিন্থম ৰহাং ৰজা কেনেকৈ থাকিলে আমৰি থকাৰ কাৰণে আমৰি ৰেচত থাকিলে কিন্তু এইবিলাক যদি আমৰি চিন্থম নহয় তেতিয়া কোনটো পৰে ইফ দেৰ ইজ কাৰ্বি দে মাষ্ট বি বিলং টু ওৱান অফ দেম আইদাৰ হি মাষ্ট বি আমৰি অৰ চিন্থম অৰ ৰহাং I put the question them to those plain Karbi. You belong to which country? Which king? Amri king, Chinthong king or Rohan king? Kuntu province or they should clear. Unnecessary, they are blaming that we are Christian. It is unlogical. Christian to apuni etu Christian or kotha uliaise oise etu ulabole bo karon etu hey 1933 পৰা এই খ্ৰীষ্টিয়ান সংহাৰী এই খ্ৰীষ্টিয়ান হিন্দু এইটো লৈ পেলাই আমাৰ কাৰ্বি সকলকতো বেকৱাৰ্ড কৰি থৈ দিলে সেইকাৰণে এইটো কথাটো পাতিবই লাগিব এতিয়া মই আপোনাক মই সাপোৰ্ট কৰিছো যে তেওঁলোকে কৈছে আমৰি কাৰ্বিটো খ্ৰীষ্টিয়ান বুলি কৈছে কিন্তু খ্ৰীষ্টিয়ানিটিটো আমৰি কাৰ্বিটো এইটো 1000 ইয়াৰ্ছৰ পৰাহে আমৰি কাৰ্বি আছে হাজাৰ বছৰ পৰাই আছে কিন্তু আমি খ্ৰীষ্টিয়ানটোৰ বোধহয় 100 বছৰে হৈছে নাই আমি 1983 আপোনালোকৰটো 1983 না এতিয়া মই এটা এইখিনিতে এটা ক্লিয়াৰ কৰিব খুজিছো এই যে খ্ৰীষ্টিয়ান নন খ্ৰীষ্টান হাংহাৰিক কয় এই কেছটো এই চেনচন ইঞ্চি দিনৰ পৰাটো চলি আহিছে মই এইখিনিতে এটা যদি টাইম আছে হিষ্ট্ৰী এটা ক'ব বিচাৰিছো আমাৰ কাৰ্বিৰ কাৰণে দৰকাৰ আমাৰ চেমচন ইংটি ইমান প্ৰগ্ৰেছিভ আছিলে তেওঁ গোলাঘাটৰ হয় এতিয়া কাৰ্বি আংলং মিকিৰটো হোৱা নাই তেওঁ ইটো হোল কাৰ্বি এতিয়া মানে তেওঁ ট্ৰেভেল কৰি আহি আমাৰ পানবাৰীত মোৰ দেউতা পোহত মিকিৰ কৈছিলে তেওঁ লগ ধৰিছিলে তেওঁ এখন লিফলেট দিছিলে যে আপোনালোকৰ ইয়াত ডুমৰীয়া ৰাজ্যখন যিহেতু কাৰ্বি ৰাজ্য হয় কনচিয়াৰন গুৱাহাটীলৈ আমৰি কাৰ্বি ৰাজ্য হ'ব লাগে ইটো ডিমাণ্ড কৰিব আছিলে সেই সময়ত গোপীনাথ বৰদলৈ আছিলে তেতিয়া ইয়াৰ প্ৰাইম মিনিষ্টাৰ কৈ তেতিয়া চিফ মিনিষ্টাৰ প্ৰধানমন্ত্ৰী কৈছিলে তাৰমানে এইটো অট'নমাছ ষ্টেট নিচিনা আছিলে তেতিয়া ব্ৰিটিছৰ সময়ত তেতিয়া গোপীনাথ বৰদলৈ জানিলে যে যদি চেমচন ইংটিয়ে যদি ৰাজ্য ডিক্লেয়াৰ কৰে তেতিয়া তেওঁতো গুৱাহাটীৰ পৰা তাৰতো কনষ্টিটিউশ্যন নহ'ব সেইকাৰণে তেতিয়া তাৰ এটা বন্ধু আছিলে নাজিৰঘাটত থাকে এইটো পৰশু ইংটি পৰশু ইংটি তাৰ বন্ধু আছিলে পৰশু ইংটি মাতিলে তেতিয়া পৰশু ইংটি ঠাইত প্ৰথমতে চেমচন ইংটি আহিলে ইংটিৰ কাৰণে আমাৰ একে ক্লেন কাৰণে খুব মৰম কৰি খাই বৈ থাকিবলৈ দিলে আৰু ক'লে যে আমি গোটেই কাৰ্বি আংলং আমি তেতিয়া মিকিৰ হিচাপে ৰাজ্য বনাব বুলি ক'লে তেতিয়া ছাপোৰ্ট দিলে কিন্তু যেতিয়া এইটো গোপীনাথ বৰদলৈ গম পালে যে এইটো আহিলে মিল হৈ গ'লে এইটো মোৰ শেষ হৈ যাব যিজনে শিডিউল বনাইছিলে সেই মানুহজনে আমাক শিডিউলৰ পৰা আউট কৰিলে তেওঁ কি কৰিলে পৰশু ইংটিক যেতিয়া শ্বিলং কেপিটেল আছে শ্বিলঙলৈ মদ খোৱালে গাহৰি খোৱালে আৰু ক'লে এইটো চেমচন ইংটি খ্ৰীষ্টান গৰু খোৱা খ্ৰীষ্টান তাক সোনকালে খেদিবি নহ'লে তোমাৰ খ্ৰীষ্টান কৰি গৰু খাব লাগিব এই খ্ৰীষ্টান নন খ্ৰীষ্টানটোৱে ৱেপন ইহঁতৰ কাৰণে এতিয়া সেই লগে এইটো মানে পৰশু ইংটি আহি কেনে আমাৰ চেমচন ইংটি ছাৰক খেদি দিলে তেতিয়া পিছত ট্ৰেইন নাই গাড়ী নাই ই পিছত এক ৰাতিটো গছৰ তলত থাকি কেনে ৰাতিপুৱাটো গুচি গ'ল সেইকাৰণে আমি এইটো দেৰাং বুলি কয় দেৰাঙত মানে টঙিয়া থাকি কেনে টঙিয়াত থাকি পেলাই গুচি গ'ল আৰু সেইকাৰণে আমি এইটো গুৱাহাটীলৈ যে কাৰ্বি মিকিৰ হিষ্ট্ৰী নহ'ল এতিয়া কাৰ্বি নহ'ল এইটো আমাৰ খ্ৰীষ্টান নন খ্ৰীষ্টান লগোৱাৰ কাৰণেহে নহ'লেতো তেতিয়া মানিলেহেঁতেন গোটেই গুৱাহাটীটো কাৰ্বি আংলং হ'লেহেঁতেন এতিয়াও যেতিয়া মই আমেৰিকা নেশ্যনেল কাউন্সিল কৰিলো তেতিয়া এইবিলাকে চ'কল পেলেকাৰবিলাকে খ্ৰীষ্টান নন খ্ৰীষ্টান লগাই কেনেহে ভাগ কৰি আছে এইটো ৰিলিজিয়ন কনফ্লিক্ট
কিন্তু আসলে historically we have right to get the Amri Longri. Des Tumra we should recover it. Even though it is a belong to Khasi state. Khasi also they are demanding their own state. Wherever it is, we want Amri Karbi, Amri Longri, and Amri Autonomous Council, our own identity we want, and our autonomous power we want, our self-ruling. We want ourselves. Because before the British came, our Desdemona Sadin, it was free kingdom, sovereign kingdom. Amak etia sadin na lage, kintu autonomous lage. Kintu ita sadin na lage, kintu whatever constitution provide, 6 schedule provide, that provision we should get. Why we are not getting after 75 years of independence? Constitution has been enacted, but why not acted us? Article 342 giving that any group of tribal they have ST status, not giving. Where tribal deciding there according to schedule, autonomous districts they should get, or if not, regional council also they can get. At least regional council should get. So we follow our Karbi brothers in Karbi Anglong. We so many times I requested them, if you can give us autonomous district, or you can give us regional council, you can give under the Karbi Anglong. They did not do anything. Even simple block they could not give. We told them, give one block that we can contest from here. They did not give. So there is a provision in schedule that if there is autonomous district can give, regional council can give easily. Regional council. We can have regional council like Desturia and Sunitpur, Vishnu Sarali, Nongao. 3-4 regional council have it. Now the Bodoland, what is it? They are BTR. All regional, they are forming a regional council only. They are just like regional council. এতিয়া যদি আপোনাৰ এই আমৰি কাৰ্বি নেশ্যনেল কাউন্সিলৰ এৰিয়া যদি কাৰ্বি আংলঙৰ লগতে যোগ দিয়ে তেতিয়াহ'লে কাৰ্বি আংলংটো বহুত ডাঙৰ হ'ব আৰু আপোনাৰ এই আমৰি কাৰ্বি এৰিয়াটো এটা ৰিজনেল কাউন্সিল বুলি দিব পৰা হয় এইটো 6 শিডিউল মতে যদি অটোনমাস ডিস্ট্রিক্ট যদি নিদিয়ে কিন্তু আমি আমাৰ অল পাৰ্টি হিল লিডাৰ্স কনফাৰেন্স ফালৰ পৰাটো আমি ডিমান্ড কৰিছো আমাৰ ইউনাইটেড অপজিশন পাৰ্টি সকলে 11টা ইউনাইটেড অপজিশন পাৰ্টি আছে আমাৰ তাতে আমি ডিমান্ড কৰিছো যে আমাৰ যেটো আমৰি কাৰ্বি নেশ্যনেল কাউন্সিল সকলে ডিমান্ড কৰি আছে যে অটোনমাস কাউন্সিল দিব লাগে আন্ডাৰ 6 শিডিউল হেইটো গ্ৰান্ট কৰি আমাৰ মেনিফেস্টোত হুমুৱাব লাগে বুলি আমি ডিমান্ড কৰিলো তাত দাবী কৰিছো আমাৰ মিটিংত আৰু লগতে আপোনালোকক হিল ট্ৰাইবস শিডিউল ট্ৰাইব হিলস বুলি যিমান কাৰ্বি মানুহ আছে আউটসাইড কাৰ্বি আংলং ইন দা প্লেইন ডিস্ট্ৰিক্ট হেইবিলাকক এসটি হিলস হিচাপে দিব লাগে বুলি আমি দাবী জনালো হেদিনা লিখি পেলাই এইটো কাগজে আমি দিলো এইটো কাগজ আচ্ছা এখানে আমি আমেরিকা নেশনাল কাউন্সিল and whole America we give thanks to the PSFC PSFC for because they include our demand আমাৰ ডিমান্ডৰ লোৱা কাৰণে আমি ধন্যবাদ কৰিছো আৰু ইউনাইটেড ফৰামক আমি আপিল কৰিছো যেতিয়া তেওঁলোকে আহিব যাতে যেটো আমাৰ কনস্টিটিউশনালি আৰু আৰ্টিকল 342 America should be scheduled at ST Hills and with 6 schedule autonomous district Amri Longri we demand already 1982 পৰা আছে এই ডিমান্ডটো ফুলফিল কৰিব বুলি আমি আশা কৰিছো এটো আমি এতিয়াৰ পৰা তেওঁলোক আমি আপিল কৰিছো আমি ডিমান্ডটো প্লেস কৰিছো তেওঁলোক এতিয়াটো আপোনালোকে অটোনমাস আমৰি কাৰ্বি নেশ্যনেল কাউন্সিল লাগে অটোনমাস কাউন্সিল লাগে বুলি আপোনাল ডিমান্ড কৰি আছে এসটি হিলস ডিমান্ড লাগে বুলি ডিমান্ড কৰি আছে কিন্তু হেইফালে আপোনালোকৰ কনস্টিটুয়েন্সি টু কি ডিমৰিয়া কনস্টিটুয়েন্সি এইটো শিডিউল কাষ্ট কাৰণে হে ৰিজাৰ্ভ কৰি থৈ দিলে এইটো আমি অপোজ কৰিছো আৰু অলৰেডি যে নেশ্যনেল কমিশন যে ইলেকশন কমিশন আমি ফেস কৰিছো তেওঁলোক আমি গোটেই মেমোৰাণ্ডাম দিছো State Election Commission
আৰু অল ইণ্ডিয়া ইলেকশ্যন কমিশ্যনাৰক আমি সেইবোৰ দিছোঁ এইটো যাতে ইট ইজ অলৰেডি বেল ব্লক অলৰেডি বেল এণ্ড ব্লক ব্লক আছে গতিকে অলৰেডি প্ৰটেক্টেড এৰিয়া কনচেপ্ট প্ৰটেক্ট হোৱাই ইট ইজ ইম্প'জ দিছ চিডিউল কাষ্ট ইট ইজ আনকনষ্টিটিউচনেল এগেইনষ্ট দ্য কনষ্টিটিউচন দে আৰ ডুইং এইটো আমি কমপ্লেইন কৰিছোঁ আৰু লগতে অলৰেডি আৱাৰ ল ইন দ্য হাইকোৰ্ট আমি অলৰেডি কেছ কৰিছোঁ এইটো হিয়াৰিং হৈ আছে এইটো বোধহয় এই উইদিন দিছ ডিচেম্বৰ হিয়াৰিংটো আহিব তাত আমি কেছ কৰিছোঁ যে প্ৰথমতে আমি কেছ কৰিছোঁ তিৱা এৰিয়া ইম্প'জ কৰিলে প্ৰথমতে ছয়টা তিৱা কনষ্টিটুৱেঞ্চি ইয়াত দিলে সেইটো আমি কেছ কৰিছোঁ আৰু লগতে যিটো এইটো চিডিউল কাষ্ট দিছে সেইটো আমি চব কেছ কৰিছোঁ গোটেইবিলাক আমি কেছ এতিয়া আণ্ডাৰ মানে কোৰ্টত আছে হাইকোৰ্টত গুৱাহাটী হাইকোৰ্টত গতিকে এইটো আমাৰ হিয়াৰিং হৈ আছে গতিকে আমি আশা ৰাখিছোঁ কোৰ্ট উইল গিভ আছ জাষ্টিছ বিকজ ইট ইজ বাৰ্থ ৰাইট কনষ্টিটিউচনেল ৰাইট ইট ইজ আৱাৰ আপুনি কি বুলি ভাবে যে এইটো ট্ৰাইবেল বেল এণ্ড ব্লক হয় ট্ৰাইবেল বেল এণ্ড ব্লক বুলি ক'লেতো চিডিউল কাষ্ট হ'বই নোৱাৰে কিন্তু এতিয়া চিডিউল কাষ্ট ৰিজাৰ্ভেশ্যন বুলিহে কৈ দিলে কাৰণটো কি বুলি আপুনি ভাবে এইটো এটা পলিটিকেল আমাৰ কনস্পিৰেচি কাৰণ ইহঁতে জানিছে যে আমেৰিকাৰ ইয়াত দেশ ডুমৰা হ'লে ডিমৰীয়া কনষ্টিটিউশ্যন হ'লে আমেৰিকাৰ মেজৰিটি হৈ গ'ল আমেৰিকাৰ ডিচাইডিং ফেক্টৰ হৈ গ'ল গতিকে যদি ইয়াত যদি চিডিউল কাষ্ট নাই আমেৰিকাৰ বিহে হ'লে MLA হ'ব এইটো তেওঁলোকে আগতে এইটো জেনেৰেল আছিল কাৰণে চান্স হয় যিহেতু চিডিউল কাষ্ট চিডিউল কাষ্টে উঠি থাকিব গতিকে আমি অপ'জ কৰিছোঁ আৰু আমি ইলেকশ্যন বয়কট কৰিম সেইটো ইলেকশ্যন আমি বয়কট কৰিম এতিয়া মই জনামতে শিডিউল কাষ্টটো একেবাৰে মাইনৰিটি আৰু সেইবিলাক বাংলাদেশৰ পৰা বাংলাদেশৰ মাইগ্ৰেটেড এইবিলাক বংগসেনা মেইনলি বংগসেনা কিন্তু তেওঁলোকে ইলেকশ্যনটো জিকিব নোৱাৰে শিডিউল কাষ্ট সকলে কাৰণ মাইনৰিটি কিন্তু মই জনামতে কোনোবা এজনে ক'লে যে ইয়াত কাৰ্বিসকলক হিন্দু বুলি গণ্য কৰি দিলে হিন্দু বুলি নহয় জানো খ্ৰীষ্টিয়ান বাৰু অলপমান খ্ৰীষ্টিয়ান আছে কিন্তু বাকীখিনি মেজৰিটি কাৰ্বিটো হিন্দু বুলি গণ্য কৰি দিলে গণ্য কৰি দিয়া তেনে হিন্দু হ'লেতো শিডিউল কাষ্ট হ'বই লাগিব শুদ্ৰ হ'ব লাগিব নহয় জানো সেইকাৰণে শুদ্ৰ হোৱা কাৰণে শিডিউল কাষ্ট বুলি ভাবি এইটো শিডিউল কাষ্ট ৰিজাৰ্ভেশ্যনটোহে কৰি দিলে বুলি কোনোবাই কৈছিলে সেইদিনা এইটো সঁচা হ'ব পাৰে নেকি এইটোৱে হয় এইটো ৰং কনচেপ্ট এটা আছে আমি কাৰ্বি কেতিয়াও হিন্দু নহয় কাৰণ আমি যি আমাৰ ৰিলিজন আমাৰ যি অৰিজিন যিটো ৰিলিজন বিলাক আছে সেইটো হিন্দুৰ লগত নিমিলে কাৰণ হিন্দু হ'লে তেওঁলোকে শৰণ ল'ব লাগিব আৰু তেওঁলোকৰ গুৰু থাকিব আমাৰতো নাই আমি জুৰিষ্টিয়ান আমি যিবিলাক আমি মূৰ্তি পূজাটো নকৰোঁ আমাৰ যিটো এটা মানে এটা বোলে নংপে বুলি কয় ডাঙৰ খুঁটা নংপে তাতে চেক্ৰিফাইচ কৰে যেনেকে আমাৰ যীশু খ্ৰীষ্টক যেনেকে ক্ৰছত দিছিলে ঠিক তেনেকুৱা আমাৰ নংপেতে আমি চেক্ৰিফাইচ কৰি ঈশ্বৰক আমি কৰোঁ সেইকাৰণে এইটো আমাৰ ইজৰাইলীৰ লগতো অলপ মিলে গতিকে এইটো আমি এটা নংপে আৰু সেই নংপেৰ পৰাহে নংপটো আমাৰ কাৰ্বিহে শব্দ নংপটো আমাৰ এৰিয়াহে তাত গোটেই কাৰ্বি আপোনালোকে যদি নংপে সমষ্টিত চাই 1979 ইলেকশ্যনত মই নিজে কেম্পেইন কৰিছিলোঁ ডিজি লাপাঙৰ হয় তেতিয়া তাত 11,000 ভোটাৰ আছে নংপু কনষ্টিটিউচন 6,000 আমেৰি কাৰ্বি আৰু আমেৰি কাৰ্বিৰ কাৰণে ডিজি লাপাং জিকিছে খাচীটা ভোট দিয়া নাই আৰু সেইটো নংপেৰ পৰাহে নংপেটো ডাঙৰ খুঁটা কয় তেওঁলোকে যিটো ঘৰটো ধৰি ৰাখে না সেইটোকে আমাৰ ৱৰ্শ্বিপ কৰে ৱৰ্শ্বিপ কৰি তাতে চেক্ৰিফাইচ বিলাক দি কিনে সেইকাৰণে আমাৰ খ্ৰীষ্টান হোৱাৰ কাৰণে প্ৰব্লেম নাই আমি যেতিয়া তাৰমানে বিৰোধ কৰা বুলি কয় আমি পানীত ডুবি কেনেহে আমি উদ্ধাৰ হ'ব লাগে কিবা এটা মানে কনভাৰ্ট হ'ব লাগিলে এই পানীত ডুবি কেনে যেনেকৈ বাপ্তিজম পানীত ডুবে আমাৰ আমেৰিকাৰ বিলাক পানীত ডুবি কেনে উঠি কেনেহে হেৰি হয় মানে কনভাৰ্ট হয় সেইটো গতিকে আমি খ্ৰীষ্টান হ'বৰ কাৰণে বেছি ডাঙৰ কথা নহ'ল আমি ইজিলি হ'ব পাৰিম সেইটো কাৰণে এইটো আমাৰ এটা ডাঙৰ এটা এডভান্টেজ কিন্তু সেইটোকে কিছুমানে ৰং কনচেপ্ট কৰে কিন্তু আমাৰ কালচাৰ কিন্তু হিন্দু কালচাৰ নহয় আৰু হিন্দু ধৰ্মৰ লগত কোনো চিমিলাৰিটি নাই ফৰ এক্সাম্পল we use wine for the worship Hindu বিলাক এইটো prohibited how can we Hindu they can use a pig or cock use কৰিব নোৱাৰে how can we Hindu or without pig and cock we can have worship but এইটো আমাৰ by force they impose the Hinduism
কিন্তু সিরিয়াস কথা হয়েছে এই সোশিয়াল এটা ট্রান্সফরমেশন কিবা বি হওয়া কারণত আপনার পলিটিক্যাল পাওয়ারটো হেরাইছে নহয় জানো হেরাইছে তার মানে হেরুয়া কারণ যেটু হিল ট্রাইবসৰ কাৰণে ৰিজাৰ্ভ হ'ব লাগিছিল এটো পলিটিক্যাল পাৱাৰ হলে হেতেন এতিয়া শিডিউল কাষ্ট কাৰণে ৰিজাৰ্ভ হৈছে তাৰ মানে লছ হৈছে পলিটিক্যালি টু লছ হৈ গ'ল এই সোশিয়াল অৰ কিবা কাৰণত নহয় মানে হিন্দু বাই ফোর্স হিন্দুয়াইজ কৰাৰ কাৰণে হিন্দুলে আসলে হিন্দুহে কনভার্ট কৰিলে খ্ৰীষ্টান কনভার্ট কৰা নাই হিন্দুহে আমাক কনভার্ট কৰিলে কনভার্ট কৰাৰ কাৰণে এতিয়া আমাৰ বিপদ হৈছে কাৰণ এটো ক্ষুদ্ৰ হৈ গ'ল না কিন্তু আমি যিবিলাক আমি খ্ৰীষ্টান আছো আমিতো আৱাৰ কিপিং আৱাৰ ওন আইডেন্টিটি আমাৰ ওন আইডেন্টিটি আমি একটু হিচাপ কিন্তু হিন্দু বিলাক তো ক্ষুদ্ৰ হৈ গ'ল এইটো কাৰণে আমাৰ এইকাৰণে আমাৰ এইটো হোৱাট ইজ কল্ড ৰিলিজিয়াছ মানে হেৰি কৰি কনভার্ট কৰি আমাৰ এইটো মানে পলিটিক্যালি সাপ্রেস কৰি এইটো কোনে কৰিছে আৰম্ভ কৰাটো মই জনামতে এইটো শংকৰদেৱে কৰে শংকৰদেৱ সকলৰ পৰা আৰম্ভ কৰিছিলে আৰু তেওঁলোকে যে ভকত বুলি কয় এইবিলাক আছিলে এতিয়া আপোনাৰ পৰা হিষ্ট্ৰী এইটো নগাঁৱৰ মিকিৰ ভেটা কয় মিকিৰ ভেটা এটাও মিকিৰ নাই চ' বৰা শইকীয়া আঙুলজাৰ গিৰেক সেই মিকিৰ ভেটাৰ পৰা সি কিবা কি নাম লিখে সি দ্বীপ কিবা ৰাজদ্বীপ নে কি বুলি কিন্তু আছে কাৰ্বি হয় কিন্তু তাত কাৰ্বি নাই গতিকে শংকৰ বিলাকে শৰণ দি আৰু সেই কুমাৰ তেতিয়াৰ পৰা আমাক শৰণ দিবৰ কাৰণে পানবাৰীলৈ আহিছিল কিন্তু আমাৰ ককা দেউতা পৰশু মিকিৰ তেওঁ মানে গাঁৱলৈ মুখী আছিলে ষ্ট্ৰং আছিলে কাৰণে যে নাই আমি মিকিৰ থাকিব ইয়াত খবৰদাৰ ইয়াত কোনো শৰণ ল'ব নোৱাৰে সেইকাৰণে পানবাৰীটো বাচিছে এনেকুৱা অৱস্থা আমি এইখিনি আমি ক'ব পাৰো হিষ্ট্ৰী এনেকুৱা গতিকে বহুত বাই ফোর্স তেওঁলোকেহে কনভার্ট কৰিছে কিন্তু এতিয়া বৰ্তমানটো খ্ৰীষ্টানহে দি আছে আচ্ছা যি হলেও আপোনালোকৰ এই আমৰি কাৰ্বি নেশ্যনেল কাউন্সিল যেটো আপোনালোকে যুঁজি আছে এইটোতো বেয়া কথাটো নাছিলে নহয় জানো সকলো আপোনালোকে যদি একতা হৈ মিলি জুলি যদি ডিমান্ড কৰে এতিয়া খুব ভাল হলেহেঁতেন আৰু এইটো আপোনালোকৰ যাতে ফলাফল হয় সেইটো কাৰণেহে আমি আমাৰ আপোনালোকৰ ডিমান্ডটো আমাৰ APHLC ফালৰ পৰা আমি একচেপ্ট কৰিছো গতিকে আমাৰ আমেৰিকান নেশ্যনেল কাউন্সিলৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমি যেটো ফাইট কৰিম যেটো কনস্টিটিউশন ৰাইট আৰু বাৰ্থ ৰাইট আমি ফাইট কৰি যাম গতিকে আমি আমেৰিকান নেশ্যনেল কাউন্সিল এদিন হলেও দেশ দুমৰা ৰিকভাৰ কৰি আমি লংৰি কৰিম আৰু আমি এটা কথা হৈছে যে যেটো এতিয়া আমাৰ মাজত কি কয় এৱেৰনেছ কেম্পেইন সজাগতা নহয় না সজাগতা সেমিনাৰ আলোচনা চক্ৰটো বহুত কৰিব লাগে সেইদিনা এজন মানুহে কৈছিল এইটো আলোচনা চক্ৰ কৰিবলৈ যাওঁতে মানুহবিলাকে মদটোকে আগতে বিচাৰে বুলি কৈছে এতিয়া মদটো বিচাৰি পেলাই মদ খোৱা আৰম্ভ কৰি আলোচনাও নহয় বুলি কৈছে যদি তেনেকুৱা হয় তেতিয়াহ'লে এইটো এটা ৰিফৰ্মেশ্যনটো কৰিব লাগিব আমাৰ কাৰ্বিসকলৰ মাজত নহয় জানো তেওঁলোকে কৈছে যে এইটো ৰিফৰ্মেশ্যন কৰিবলৈ যাওঁতে আমাকতো মাহে খাম বুলি কৈছে তথাপিতো কোনোবা একজনটো আৰম্ভ কৰিবই লাগিব নহয় জানো এইটো আপোনালোকৰ মাজত আমৰি কাৰ্বিসকলৰ মাজত এতিয়া মই যেটো দেখিছো আলোচনা চক্ৰ বহুত কৰিব লাগে এৱাৰনেছ কেম্পেইনটো বহুত কৰিব লাগে তেতিয়াহে মানুহবিলাক গমটো পাব এতিয়াতো কিহৰ কাৰণে আমাৰ উপাধিবোৰ হলাইছে বৰা শইকীয়া এইবিলাক লৈছে বা দিছে এইটোতো ডাঙৰ কথা কাৰণ পুৰাণত কোৱা মতে পুৰাণ এটা বৰা পুৰাণ বুলি আছে বৰা বুলি যে আমি কাৰ্বিসকলে ধৰ্মান্তকৰণ কৰাৰ পাছত বৰা উপাধিটো লয় কিন্তু বৰা বুলিতো গাহৰি নহয় জানো তেতিয়াহ'লে এইটো গাহৰি এই উপাধিটো ইমান ৰেসপেক্টেবলটো নহয় জানো ৰেসপেক্টেবলটো নহয় তেতিয়াহ'লে এইটো কথাটো আমাৰ মানুহে এইটো গম পাব লাগিছিল গম পাবলৈ হ'লে আমি যদি
সেমিনাৰ নকৰো কথা যদি নকওঁ তেতিয়াহ'লে কোনোৱে গম নাপাব মই ভাবো আপোনাৰ আমৰি কাৰ্বি নেশ্যনেল কাউন্সিল এইটো এটা ষ্টেপ ল'ব লাগে এই এৱাৰনেছ কেম্পেইন কৰিবলৈ এৱাৰনেছ কেম্পেইন আপোনালোকে 6 শিডিউলটো বিচাৰিছে তা 6 শিডিউলটো কি হয় সেইটোতো জানিব লাগে এইখিনিতে মই এটা অলপ ইন্ট্ৰডাকশ্যন দিব বিচাৰিছো এই কাৰণে দিছ ইজ এ ৰিজন যে আমাৰ কাৰ্বিবিলাক মদ আৰু গাহৰি নহলে নোৱাৰে মদ খাই কেন থাকে আৰু ডিছকাশ্যন নহয় দিছ ইজ এ ৰিজন উই বেকৱাৰ্ডনেছ আৰু এই বেকৱাৰ্ডনেছৰ পৰা পাবৰ কাৰণে আমি খ্ৰীষ্টান ধৰ্মটো গ্ৰহণ কৰাৰ নিচিনা হৈছে এতিয়া আমৰি কাৰ্বি নেশ্যনেল কাউন্সিলটো এইটো 1979ত গঠন হৈছে তেতিয়া আমি খ্ৰীষ্টান হোৱা নাই তেতিয়া 1979ত যেতিয়া আমি আমৰি কাৰ্বি নেশ্যনেল গ্ৰহণ কৰিলো তেতিয়া আমি আমাৰ মানুহবিলাকে মদ এৰিব লাগে ভাল হ'ব লাগে আৰু ইংলিছ এডুকেশ্যন লাগে বুলি আমি তেতিয়া যেটো আমাৰ পানবজাত চিবিচিনিয়াই হেড অফিস আছে খ্ৰীষ্টান বাপ্তিষ্ট চাৰ্চ অফ নৰ্থ ইষ্ট ইণ্ডিয়া তাত আমি নেশ্যনেল কাউন্সিল আমেৰিকান নেশ্যনেল কাউন্সিলে আমি জেনেৰেল সেক্ৰেটাৰী এভাৰ নাইট খুজিব গ'লো যে আমাৰ আমৰি কাৰ্বি এডুকেশ্যন কাৰণে ইংলিছ এডুকেশ্যন লাগে বুলি গ'লো তেতিয়াহে এভাৰ নায়ে ক'লে যে আমিতো কোনোবা খ্ৰীষ্টান ছ'চাইটি হ'লেহে দিব পাৰিব এনে দিব নোৱাৰিব সেইকাৰণে আমৰি কাৰ্বি নেশ্যনেল কাউন্সিল আমৰি কাৰ্বি বাংথা এছএম আৰু আমৰি কাৰ্বি ষ্টুডেণ্ট ইউনিয়ন আৰু আমৰি কাৰ্বি স্বৰ্ণাম আৰ চি আমি 4টা মিলি ৰিজলিউশ্যন পাছ কৰি আমি খ্ৰীষ্টান হৈছিলে এইটো ৱৰ্ল্ডৰ ৰেকৰ্ড আমি ৰিজলিউশ্যন লৈ কেনে খ্ৰীষ্টান কি কাৰণে যে জাতিটো ইংলিছ এডুকেশ্যন লাগে আৰু মদ গাহৰিৰ পৰা বচাই নিউ লাইফ ল'বৰ কাৰণে হ'ব আমি ৰিজলিউশ্যন লৈছে সেইকাৰণে আমি খ্ৰীষ্টান হোৱাটো এটা কাৰণ এইটো বাৰু এইটোতো ধৰ্ম কথাহে হৈছে বেছিকে কিন্তু এইটো আমি আমাৰটো ছ'চিয়েল আৰু পলিটিকেল কথাহে বেছি জোৰ দিব লাগে সেইবিলাক মানুহবিলাকো ভুল বুজিব পাৰে এইটো আপুনি প্ৰচাৰ কৰি আছে বুলি আমি প্ৰচাৰ কৰিবলৈ নাযাওঁ আপোনাৰ পলিটিকেল ৰাইটছটো আপোনালোকে যাতে এক্সাৰচাইজ কৰিবলৈ আপোনালোকক সুবিধা দিয়ে এইটোকেহে আপোনালোকৰ দাবী নহয় জানো সেই দাবীটো কি কয় ফলাফল হ'বলৈটোহে আমি চিন্তা কৰিব লাগিব এইটো পলিটিকেলিহে ছ'চিয়েলিহে কৰিব লাগিব বুলি মই ভাবোঁ আৰু আমি আশা কৰোঁ আমাৰ আমৰি কাৰ্বি নেশ্যনেল কাউন্সিলসকলে এই পদ্ধতিটো লৈ এই আমৰি কাৰ্বিসকলক ওপৰলৈ আনিবলৈ কি বুলি কয় সেইটো কি কয় হতাশটো অভাৰকাম কৰিবলৈ সেইটো কৰিব লাগিব পাৰিব বুলি আশা কৰিছোঁ আৰু আজিতো বহুত দীঘল হৈছে সেইকাৰণে আজি প্ৰথমবাৰৰ কাৰণে আপোনালোকৰ লগত টক শ্ব' হৈছে টক শ্ব'টো আপোনালোকে কৰি থাকিব লাগে আপোনালোকৰ মাজতে কৰিব লাগে আমি এইটো নোটত এইটো কথা লৈ পেলাই এইটো ইমান লৈ কথা পাতি আজি টক শ্ব'টো ইমানতে শেষ কৰিলোঁ ধন্যবাদ